বিৰতিৰ পিছত মই মহেন্দ্ৰ হাজৰিকাৰ ওচৰলৈ যাম, সুন্দৰ বৰাৰ ওচৰলৈ যাম, কৃষ্ণ দেৱী আৰু প্ৰস্তুতি পৰাশৰৰ ওচৰলৈ যাম, অনুপম শইকীয়াৰ ওচৰলৈ যাম আৰু অংগৰাগ পাপন মহন্তৰ আমি গীত শুনিম পোনপটীয়া সম্প্ৰচাৰ যোগে। কিন্তু তাৰ আগত আমি এবাৰ আপোনালোকক দেখাব বিচাৰিছোঁ অসমৰ এগৰাকী বহু প্ৰতিভা সম্পন্ন কিশোৰী, নাম তেওঁৰ ৰোজালী বৰা। ভালেমান ছবিত তেওঁ ইতিমধ্যে অভিনয় কৰি নিজৰ প্ৰতিভাৰ উমান দিবলৈ সক্ষম হৈছে। এইগৰাকী ৰোজালী বৰাই লণ্ডন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত বিহু নৃত্য পৰিৱেশন কৰিছিল। মই পুনৰবাৰ প্ৰাৰম্ভিক দৰ্শকসকলক কৈছোঁ, ৰোজালী বৰাই লণ্ডন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিছিল, বিহু নৃত্য পৰিৱেশন কৰিছিল খগেন ৰঞ্জিত গগৈৰ তত্বাৱধানত। ৰঞ্জিত গগৈয়ে যি বিহু পৰিৱেশন কৰিছিল লণ্ডন অলিম্পিকত, তাত অংশগ্ৰহণ কৰিছিল এইগৰাকী কিশোৰী, যাৰ নাম ৰোজালী বৰা। আৰু ৰোজালী বৰাই এই লকডাউনৰ সময়ছোৱাত ঘৰত বিহু নাচি এটা ভিডিঅ' প্ৰেৰণ কৰিছে প্ৰাগ নিউজলৈ, আৰু সেই ভিডিঅ' আমি আপোনালোকৰ আগলৈ লৈ যোৱাৰ চেষ্টা চলাইছোঁ। ৰোজালী বৰাৰ চিনাকি নাম, এগৰাকী চিনাকি কিশোৰী, যাৰ অভিনয় দক্ষতা আছে আৰু কেইবাখনো ছবিত তেওঁ ইতিমধ্যে অভিনয় কৰিছে। আৰু বিশেষকৈ লণ্ডনৰ সেই সুখ্যাত দিয়ে এইগৰাকী ৰোজালী বৰাক ৰাইজৰ মাজলৈ চিনাকি দিব, ৰাইজৰ মাজলৈ যথেষ্ট পৰিমাণে চিনাকি দিয়া পৰিলক্ষিত হৈছে। আহক চাওঁ এই লকডাউনৰ সময়ছোৱাত ৰোজালী বৰাই প্ৰস্তুত কৰা ভিডিঅ' তেওঁৰ ভগ্নীৰ সৈতে। টেলিভিছনৰ পৰা দেখিবলৈ পালে লণ্ডন